আহি পাইছে ক'ত যা আপোনালোকে গম পাই থাকিব বাৰু কিন্তু আগে গৈ থাকোঁ এতিয়াই ৰিভিল কৰি নিদিওঁ নেকি তো গাইজ আমি বৰ্তমান উপস্থিত আছোঁ জালুকবাৰী ফ্লাইঅভাৰত আন্ধাৰ হৈছে বাৰু অলপ কি কৰিবা ক'ত যাই আছোঁ কোৱা নাই ৰাইজক নাই কোৱা তুমিয়ে কোৱা সৰলুত চলি আছে চিলা কাইট ফেষ্টিভেল গতিকে এনেকুৱাত আগতে বহুত সৰুতে অহা মনত পৰে মাজে মাজে হৈ আছে বাৰু কিন্তু অহা নাছিলোঁ আজি সময় সুবিধা মিলিল গতিকে চাওঁ আহিব পাৰোঁ নেকি কি হয় আপোনালোককো দেখাম এয়া আমি আহি উপস্থিত হ'লোঁ চিলা ফেষ্টিভেলত চিলা কাইট ফেষ্টিভেল গুৱাহাটীত 11তম বাৰ্ষিক এইবাৰ উদযাপন হৈছে কি পাওঁ আমি দেখুৱাই গৈ থাকিম আপোনালোকক বৰ ধুনীয়া পৰিৱেশ হৈছে আপোনাৰ আমাৰ পিছফালে গেটখন দেখিব পাইছে খুব ধুনীয়া বনাইছে নহয়নে আৰু ওপৰত চাওক এয়া চাওক লাগিছে কৈ যোৱা মনৰ অনুভৱ কৈ যোৱা বহুত লাগিছে মানে হস্তশিল্পখিনি বিৰাট ধুনীয়া লাগিছে ভাল লাগিছে যিহেতু নদীত বিৰাট ভাল লাগিছে আহি মানে নদীৰ বতাহটো খাই আছোঁ ঠাণ্ডাটো অনুভৱ হোৱা নাই কিন্তু হ'লেও ভাল লাগিছে চিলা নহয় চবে একচুৱেলি ফটো উঠি আছে বস্তুটো আৰু ইমান ধুনীয়া লগা হৈছে পিছফালে ব্ৰহ্মপুত্ৰ
ডিঙাই কিবা খাই আছে সুধো ৰ'ব কি হে কি খাই আছা চাট চাট কচোন ফুচকাহে খাই আছা ফুচকা চাটটো ডেঞ্জাৰ মজা আৰু কি চাই লৈ আছা লৈ আছোঁ পাপৰি চাট লৈ আছোঁ এই বনাই আছে এইটো পাপৰি চাট তো গাইজ আমি ওলাই আহিলোঁ কাইট ফেষ্টিভেলৰ পৰা ঠাণ্ডাও পৰিছে ৰাতিও বহুত হ'ল 8:30 বাজি গ'ল তো আমি বেছি দেৰি নকৰোঁ আমি ব্লগটো ইমানতে সমাপ্ত কৰিম কিবা ক'বা নেকি সেইটোৱে একো নহয় বাই বাই ভাল লাগিল লাইক কৰিব ছাবস্ক্ৰাইব কৰিব কাইট ফেষ্টিভেল আপোনালোকে যাব পাৰে ধুনীয়া লাগিছে গৈ আপোনালোকেও সময় উলিয়াই নিজৰ প্ৰিয়জনৰ সৈতে নিজৰ ঘৰৰ মানুহৰ সৈতে নিশ্চয় যাব আৰু এনজয় কৰিব থেংক ইউ